যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ কিমান বাৰ ফোন কৰিছোঁ এবাৰলৈও ফোন ৰিচিভ নকৰিলে পিছত উপায় নাপাই মই আপোনাক ফোন কৰিছোঁ ময়ো তাইক কিবা কিবি নোকোৱা নহয় কেতিয়া যে বুজিব মই ভাবি নাপাওঁ জোঁৱাইৰ মাকজনীক যে একেবাৰেই দেখিবলৈ মন নাযায় অন্নবৰতে ইমান দিন হ'ল বোৱাৰীয়ে ল'ৰা ছোৱালী এটা জন্ম দিব লাগে অকল মাকেই নে পুতেকেও মোৰ এনেকুৱা লাগে তুমি নোহোৱাকৈ মই থাকিবই নোৱাৰিম নেকি মোৰো মনটো একেবাৰে নবহা হৈ গৈছে ৰণ এতিয়া গৈ আকৌ অশান্তি মোৰ যে একোৱে ভাল নলগা হৈছে ৰণ মানুহবোৰে মোৰ বিষয়ে কি ভাবিছে বাৰু বা মানুহবোৰে কি ভাবিছে ডাঙৰ কথা নহয় ডাঙৰ কথা আমি কি ভাবিছো তোক আমি জানো নতুনকৈ তই আমাক তোৰ পৰিচয় দিব দৰকাৰ নাই ঘৰৰ মূল মানুহকেইটাৰ লগত যে কথা পতাটো বেয়া সংস্কাৰ সেয়া আজিহে তোমাৰ পৰা শিকিলোঁ দেই সাহিত্যৰ ভাষা নলগাই কথা ক'লে মই ভাল পাম ঘৰলৈ নিব বিচাৰিছা মই যাম কিন্তু সকলোবোৰ তোমাৰ বা তোমাৰ ঘৰৰ মতেই যে চলিব সেইটো নাভাবিবা তেনেহ'লে তুমি নোযোৱাই ভাল কি বিনোদৰ ইমান সাহস তোক সাৱটি ধৰিছিলে মাৰা ক'ত আছিলে তেতিয়া তাৰ কাৰণে আলু ভাজি বনাই আছিলে মদ খাবলৈ নাস্তা বনাই আছিলে কোনটো নাক লৈ জীয়াই আছে মাৰা খাল খান্দি কুম্ভীৰ মাতে যদি বিনোদেই উৎপাত কৰিছিলে তেনেহ'লে গাঁওবুঢ়াৰ ঘৰত গৈ বিনোদৰ কথা নকৈ ৰজতৰ কথা মাৰাই কিয় ক'লে ৰজতে কি কৰিছিলে একো কৰা নাই সিটোক বচাইছিলে যিয়ে বচাইছিলে তাৰ ওপৰত অপবাদ দিবলৈ তহঁতি অধিকাৰ ক'ত পালি এয়া আৰম্ভণিহে আৰু বহুত পাবি মাৰাৰ ভুলৰ শাস্তি তইও ল'ব লাগিব এদিন এনেকুৱা দিন আহিব মাৰাই নিজৰ মুখ নিজে আইনাত চাব নোৱাৰিব মই অভিশাপ দিয়া নাই আজি আজি কি আবেলি আবেলি কি মাক কি কৈছিলে নিচিঞৰিবি দুইজনীকে কাটি নৈত উটুৱাই দিম তই একদম ভয় নকৰিবি মই আছো তোৰ লগত কাইলৈ মই তোক নামঘৰলৈ লৈ যাম চিঞৰি চিঞৰি গাঁৱৰ মানুহক তাৰ কথা ক'ম চুচৰাই তাক থানালৈ নিবলৈ পাৰোঁ নে নোৱাৰোঁ চাই থাকিবি তই ভয় নাখাবি মিনতি মই আছো এইবাৰ সি থানালৈ যোৱাটো খাটা এতিয়া কন্দা কটা নকৰিবি ঘৰত গৈ আৰামত শুই থাক গৈ যা আৰু শুন মাৰাকো ভয় কৰিব নকবি যা যা সকলোকে শান্তি দি যামগৈ দিয়া কাইলৈ
মই ইয়াত থকাৰ কাৰণেহে যত চব গণ্ডগোল অশান্তি। তই মোক কিয় কথা শুনাই আছ মাজনী? মইনো কেতিয়া অশান্তি পালোঁ হয়নে? ঘৰ এখনলৈ বিয়া দি উলিয়াই দিছোঁ যেতিয়া তেওঁলোকেতো নিবলৈ আহিবই। আমি জানো আমাৰ বোৱাৰীক মাকৰ ঘৰত থকাটো বিচাৰিম? হ'ব দিয়া, ইয়াত কেটেৰা জেঙেৰা খাই থকাতকৈ মই তাতেই থাকিম। মাৰিব, মই মাৰ খাবলৈকেই জন্ম লৈছোঁ, এইবাৰ মৰিলেও নাহোঁ। আমি জোঁৱাইক যি ক'ব লাগে কৈছোঁ নহয়, জোঁৱাইৰ পৰা প্ৰতিশ্ৰুতিও পাইছোঁ। এনে প্ৰতিশ্ৰুতি ৰখা মানুহজন নাৰাখিলে হ'ব নেকি? সদ্যহতে দুদিনমান থাকি আকৌচোন যা। বৈয়েৰৰ সময়ো আহি আছে নহয়, এনেও আকৌ আহিবই লাগিব। মোৰ তোমালৈহে চিন্তা। ঘৰখনৰ কাম কৰা মানুহ হ'লা তুমি। দাদাক ক'বাচোন কাম কৰা মানুহ এজনী বিচাৰিব। আজিকালি কাম কৰা মানুহেই বিচাৰি পাবলৈ নাই জাননে? সেইবাৰ তই বিচাৰোঁতে কিমান ঠাইত খবৰ কৰিলোঁ, ক'ত নাপালোঁ। এতিয়া মানুহৰ এসাঁজ খাই আন সাঁজৰ চিন্তা কৰা দি নকলি। মোক বুজাব নালাগে দিয়া, মই মোৰ কাৰণে চিন্তা কৰা নাই। ছোৱালীজনীৰ যাবলৈ একেবাৰে মন নাই। জোঁৱায়েতো ইয়াৰ পৰাও নিজৰ কামলৈ যাব পাৰে। আমাৰ বাপেকটোও নুবুজা নহয়। প্ৰীতিয়ে কি ক'লে? তাই আহিবনে আমাক মাতিছে? এটাৰ পিছত এটা বিপদে ঘৰখনক নেৰাই হৈছে জানানে? আকৌ কি হ'ল? ৰজতৰ বুলি কিবা সমস্যা। মানুহ এঘৰে হেনো তাক বৰ বেয়াকৈ ফচাইছে। কি কোৱা হে? ইমান ভাল ল'ৰাটোক আমাক তাই যেনেকৈ নহওক যাবলৈ কৈছে বুজিছানে? যাম দিয়া। আমি গ'লে ইমান ফূৰ্তি কৰা ল'ৰাটোক কোনে ফচালে? তাই কৈছেই নহয় সিহঁতক হিংসা কৰা মানুহ বহুত। তাই যে তাত তেনেকৈ আছেগৈ সেইটোক লৈ কিমান কথা। বৰ মানসিক কষ্ট পাইছে নহয় তাই? ক'বহে লাগেনে? মুখ ফুটাই সকলো কথা ক'ব নালাগে নহয়, দেখিলেই গম পোৱা যায়। ঈশ্বৰে যাক দুখ দিয়ে হেঁপাহ পলুৱাই দিয়ে। ভালদৰে পঢ়া শুনা কৰিলেহে ডাঙৰ মানুহ হ'ব পাৰিবা, আৰু ডাঙৰ মানুহটো হ'বই লাগিব। মই ডাঙৰ মানুহ হ'মেই। গুড গাৰ্ল। মা, মই ডাঙৰ মানুহ হ'বলৈ ক'ত পঢ়িম? গুৱাহাটীত ডাঙৰ স্কুলত তোমাৰ নাম লগাই দিম। আৰু মাজে মাজে মই আৰু আইতাই তোমাৰ খবৰ ল'বলৈ যাম। স্কুল বন্ধ হ'লে মই ঘৰলৈ গুচি আহিম, আৰু মই ডাঙৰ হ'লে ৰজত মামাৰ লগত মাছ মাৰিবলৈ যাম। বা হয় নেকি? মাজনী, এই ৰজতটোৰ দেখোন একো খা খবৰেই নাই। কালি ৰাতিও নাহিলে, এতিয়াও নাই। এনেই হ'লে ৰাতি পুৱাবই নিদিয়ে, ওলাইহিয়ে। মন চন বেয়া হৈ আছে যে, আছে চাগে ক'ৰবাত। তাকেইতো। কাৰ কি হ'ল মা? তাকেইতো, এই ৰাতিপুৱাই কোনে কন্দা কথা কৰিছে বা? তই 1 মিনিট ৰ, মই চাই আহোঁগৈ। কাৰো ঘৰলৈ নাযাবি কিন্তু, যিয়ে যি কৰে কৰি থাকক। জগৰবোৰ আকৌ পটকৈ আমাৰ ঘৰতহে লাগে। নাযাওঁ মই ক'লে একো। সকলোকে ভালে কুশলে ৰাখা প্ৰভু। মাজনীয়ে যে কন্দা কটা কৰিছে কিহৰ দুখত? ইমান দিন ঘৰখনত থাকিল, আজি যাবলৈ ওলাইছে, বেয়া নালাগিব নেকি? হেৰা, বেয়া লাগিবলৈ আমাৰ কাৰো একো হোৱা নাই নহয়। ৰজতৰ গাত একো দুখ নাই, এইবোৰ তাক ফচুৱাৰ ফন্দি পাতিছে। এইবোৰ কথাত মাত মতাৰ কোনো দৰকাৰ নাই। যি যেনেকে মৰে মৰক। সেইবুলি তাক বলিৰ পঠা সজাবলৈ দিব নোৱাৰি নহয়। এই ঘৰখনৰ এটা সন্মান আছে। দাদা ঢুকাই গ'ল বুলিয়ে এই ঘৰখনৰ সন্মান শেষ হৈ যোৱা নাই। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। ডিম্বেদা, কাৰ কি হৈছে? নাজানো ৰ, সম্ভৱ বাই ঘৰত কিবা এটা হোৱা বুলি শুনিছো। চম্পা বাইৰ ঘৰত? কাৰ কি হ'ল? মিনতি ঠিকে আছেতো? খালে ঐ, চম্পাৰ জীৱনটো খালে ঐ।
ঐ খুনে তাইৰ মূৰত ৰাম টাঙোনডাল মাৰিলে ঐ কিনো পাপ কৰিছিলে অ প্ৰেমদা বা কি হ'ল সৰ্বনাশ হ'ল প্ৰীতি কোনে এনে মহাপাপ কৰিছিলে চম্পাবায়ে যে মূৰ পাতি ল'বলগীয়া হ'ল কি হ'লনো খুলি কচোন কেনেকৈ জীয়াই থাকিব চম্পাবাই যিয়ে এনেকুৱা কাম কৰিলে ৰৈ ৰৈ নৰকত পচি পৰিব এই গংগাত গা ধুই আহিলেও নিস্তাৰ নাপাব অ' বাই কি হৈছে খুলি কচোন নে এনেকৈ গোৱাল গালিয়ে পাৰি থাকিবি চম্পাৰ একমাত্ৰ ছোৱালীজনীয়ে চিপ ল'লে অ' কি চাহ চাহ আনিছা দিয়া এনেকৈ চাইছে যে আনকালে মই কিবা চাহ নানো নেকি আজিৰ কথাটো অকণমান সুকীয়া মাজনীয়ে যে কন্দা কটা কৰিছে কিহৰ দুখত ইমান দিন ঘৰখনত থাকিল আজি যাবলৈ ওলাইছে বেয়া নালাগিব নেকি হেৰা বেয়া লাগিবলৈ আমাৰ কাৰো একো হোৱা নাই নহয় তাই নিজৰ ঘৰখনলৈহে যাব আজি আমি নতুনকৈ বিয়া দিবলৈ ওলোৱা নাই নহয় আপুনি কথাবোৰ সদায় ভেকাকৈ লয় কিয় হেৰা বেকাকৈ ল'বলৈ নিশিকিলোঁ সদায় পোন কৰি লওঁ কাৰণেই মোৰ দিগদাৰ ভালকৈ যাবলৈ কোৱা ভালকৈ থাকিবলৈ কোৱা তোমাৰো জানো কেতিয়াবা মন নাযায় ছোৱালীৰ ঘৰলৈ যাবলৈ ব্যৱহাৰ নজনা মানুহৰ ঘৰলৈ কোন যাব আচলতে তোমাৰ যাবলৈ সময় নহয়েই মাজনী আহি ঘৰ ওলাইহি ভাগ্য ভাল জোঁৱাই আগতকৈ বহুত সলনি হ'ল জোঁৱাই সলনি হোৱাই বৰ ভাল পাইছে নহয় নিজেতো সলনি নহ'লেই ইমান ডাঙৰ ঘটনা এটা যে সেই কলা বোবা ছোৱালীজনীয়ে ঘটাব পাৰে কোনেনো জানিছিল পাব নহয় এতিয়া গম তাত কি ডাঙৰ ডাঙৰ কথা তোমালোকৰ কাৰণে সি এইখন ঘৰত কথা ক'বলৈ লাই পাইছে যাওক এতিয়া ৰঙা ঘৰলৈ গম পাই যাব ৰজতৰ গাত একো দুখ নাই এইবোৰ তাক ফচুৱাৰ ফন্দি পাতিছে এইবোৰ কথাত মাত মতাৰ কোনো দৰকাৰ নাই যি যেনেকৈ মৰে মৰক সেইবুলি তাক বলিৰ পঠা সজাবলৈ দিব নোৱাৰি নহয় এই ঘৰখনৰ এটা সন্মান আছে দাদা ঢুকাই গ'ল বুলিয়ে এই ঘৰখনৰ সন্মান শেষ হৈ যোৱা নাই প্ৰীতি ক'ত তালৈকে গৈছে তাত গৈ উল্টা পুল্টা নকৰিলে হ'ল আৰু এই বিনোদত বৰ ভাল মানুহ নহয় ইচ্ছা কৰিলে সিহঁতে যিকোনো কাম কৰিব পাৰে আজি ৰজতক ফচাইছে কাইলৈ আমাক ফচাওঁতে কিমান পৰ গাঁওখনত শান্তি নোহোৱা হৈছে আমিহে যেন চম্পাৰ জীয়েকক মৰিব ক'লো পাখে প্ৰকাৰে ই যে কি কথাবোৰ শুনাই যায় নহয় দেশত আইন কানুন নোহোৱা হোৱা নাই নহয় নিউ বোলে কাৰোবাক ধৰি লৈ যাব নিউ বোলে কাৰোবাক জেলত ভৰাই দিব তাৰ কথা শুনা এটা বৰ ডাঙৰ বিপদ হৈছে অম্লান বিপদ কি হৈছে কোৱাচোন কি কৰোঁ একো ভাবি পোৱা নাই আগতে কি হৈছে সেইটো কোৱাচোন কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰোঁ ধৰিব পৰা নাই মুঠৰ ওপৰত ৰজত বৰ বেয়াকৈ ফচিব যেন পাইছোঁ আমাৰ ৰজত ক'ত অহাই নাই নহয় ক'ত থাকিব পাৰে বাৰু সি পুলিচক খবৰ দিছে আহিলে ডেড বডিৰ লগত যদি তাকো ধৰি নিয়ে আৰু নিনিব যে তাৰো একো মানে নাই মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব দাদা ফোন ইমান ৰাতিপুৱাই প্ৰীতিয়ে ফোন কৰিলে কিয় কিয় প্ৰব্লেম হোৱা নাইতো কাটিয়ে গ'ল অম্লানে ফোনটো ৰিচিভ কৰা নাই যে সৌৰভকে কৰোঁ অম্লান হেল্ল' অম্লান প্ৰীতি কোৱা মই ফোন অহা গমেই নাপাওঁ আগফালে বহি আছিলোঁ বকুলে আনি দিয়াতহে কোৱাচোন এটা বৰ ডাঙৰ বিপদ হৈছে অম্লান বিপদ
কি হৈছে কোৱাচোন? কি কৰোঁ একো ভাবি পোৱা নাই। আগতে কি হৈছে সেইটো কোৱাচোন? কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰোঁ ধৰিব পৰা নাই। মুঠৰ ওপৰত ৰজত বৰ বেয়াকৈ ফচিব যেন পাইছোঁ। গাঁৱৰ ছোৱালী এজনীয়ে ছুচাইড কৰিছে আৰু দুই এজন মানুহে মিলি তাক ফচুৱাৰ ধান্দা কৰিছে। কিন্তু মই জানো সি 100% নিৰ্দোষী ল'ৰা। মই গৈ আছোঁ। সি এতিয়া ক'ত আছে? ক'ত বা আছে গম পোৱা নাই। আপুনি আহকচোন। মা, ৰজতৰ একো দুখ নাই। মোক মিনতীয়ে কালি সকলো কথা কৈ গৈছে। দুখ এই বিনোদৰ। মই তহঁতৰ কথাবোৰ কালি শুনিছোঁ। সেই বদমাছটো ক'ত আছে এতিয়া? ক'তনো থাকিব সি? এতিয়া তাৰহে দপদপনি বেছি হৈছে। ইমান নীলাজ মানৱ পৃথিৱীত থাকেনে? আৰু মাকজনীয়ে কি কৰিছে? মাকজনীৰ হুঁচে নাই। সেইবোৰ নাটক তাইৰ। গোটেই জীৱন আনৰ দুখ গুণ বিচাৰি ফুৰাৰ ফল পালে এতিয়া। ৰচোন মা, আমাৰ ৰজত ক'ত? অহাই নাই নহয়। ক'ত থাকিব পাৰে বাৰু সি? পুলিচক খবৰ দিছে। আহিলে ডেড বডিৰ লগত যদি তাকো ধৰি নিয়ে আৰু নিনিব যে তাৰো একো মানে নাই। মানুহবোৰ মূৰ্খ। বিনোদৰ কথাতহে হাঁহটোত হাঁহ দিছে। আহচোন আহ, ভিতৰলৈ আহ। অ' ৰজতচোন। হেল্ল', ক'ত আছ তই? মোক মিছাকে ফচাব বিচৰা হৈছে বা। তই মোক তোৰ চাৰ্টিফিকেট দিব নালাগে। তই আছ ক'ত এতিয়া? বিলত আছোঁ। মোৰ বৰ ভয় লাগিছে বা। জেললৈ যাবলৈ নহয়, অপমানৰ ভয়। তোৰ একো নহয়। তই এটা কাম কৰ, তই অম্লানৰ কোৱাৰ্টাৰলৈ যা আৰু মই নোকোৱালৈকে নাহিবি। এতিয়াই যা। বল ভিতৰলৈ বল। মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।